Hi friends, welcome to Scientific Blog. আজি আমি silveta গৈ আছো দেখাম আপোনালোকক ভাল জায়গা চাব এতিয়া অলপ বজাৰ কৰিব আহিছো ইয়াত চাই লওঁ কি কি বস্তু পায় গাড়ী আহি আছে মোৰ গাড়ী গাড়ীৰ লগত যাম আৰু বজাৰ কৰিলো এই দুটা বস্তু ললো এইটো কি সবজিৰ লগত খাই বলে সবজিৰ মছলা এইটো বাগ আহি আছে এইটো আহি গ'ল পালো silveta টিকেট লৈছো এতিয়া এন্ট্ৰি গেট এইটো হ'ল টিকেট চাৰ্ট আমি সোমাই যাম মেইন এন্ট্ৰেন্স গাড়ী সোমাব পায় ভিতৰলৈকে মানুহৰ 20-20 40 2x4 20 এডাল্ট পাৰ হেড ইনটু 240 रुपीस আৰু গাড়ী 50 টকা এন্ট্ৰি গেট এন্ট্ৰি পাস 50 টকা 90 টকা এনে তলত পাৰ্ক আছে বহু জায়গা বনাইছে আৰু এইটো ওয়েটিং সেট খালি মানে সেই পানীৰ কাৰণে মানুহবিলাক থাকে আৰু পানীটোৱে আৰু পিকনিক স্পট বুলি ক'ব পাৰে এটা পিকনিক স্পট আৰু এইটো পিকনিক খাবৰ কাৰণে হ'লে ভাল ডাইনিঙো আছে এইটো হ'ল ডাইনিং ইয়াতে থৈ দে পানীৰ ওচৰলৈকে যাম দেখাই দিম ধুনীয়া জেগা পিকনিক স্পট এইটো ডাইনিংটো দেখালোঁ চাগে তুমি পিকনিক খাবলৈ ভাল হ'ব আৰু পানীটো এতিয়া অলপ ধুলা আছে পানী বাঢ়িছে যিহেতু পানী অলপ ধুলা আছে নৱেম্বৰ ডিচেম্বৰত পুৰা পানী চাফা হৈ যাব একদম চাফাই তালৈকে জেগাটো ধুনীয়া ইমান এটা বেয়া নহয় ইয়াৰ পৰা চাগে ধুনীয়া ভিউ দেখা পোৱা যায় দেখা পাই মই চেষ্টা কৰিম দেখাবলৈ চাই আছো ইয়াত দেখোন ধুনীয়া জেগা এইটো পাৰতো জায়গা আছে ধুনীয়া জায়গা আছে এইটো হ'ল ৰেড ৱাটাৰ